আজি মই নোলোৱাকৈ ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। আগৰ ভিডিঅ'টোত মই 10 কিলোলৈকে গৈছিলোঁ। আজি 10 কিলোৰ পৰা ওপৰলৈ কিমান দূৰলৈকে যাব পাৰোঁ আপোনালোকক দেখাব পাৰোঁ, চেষ্টা কৰিম। আৰু মাই লাইফ ষ্টাইল চেনেললৈ আপোনাক স্বাগতম সকলোকে জনাইছোঁ। আৰু আমি চাৰিখন বাইকত গৈছোঁ, 8জন মানুহ। আৰু 8জন মানুহে 10 কিলোৰ পৰা কিমান ওপৰত যাব পাৰোঁ তাকে চেষ্টা কৰোঁচোন, কিমান ওপৰলৈকে যাব পাৰোঁ। ভাইটিৰ লগৰ 4জনে ৰাইডিঙত বেছিভাগ যায়। আৰু আজি 15 আগষ্টৰ কাৰণে ভাইটিৰ লগৰ 4জনেও ৰাইডিঙত ওলাইছে 10 কিলোৰ পৰা ওপৰত যাবলৈ। আৰু মোকো লগ ধৰিলে, ময়ো ওলাইছোঁ 10 কিলোৰ পৰা ওপৰত যাবলৈ সিহঁতৰ লগতে। আৰু সিহঁতৰ কাৰণে আজি মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এই আগত গৈ আছে এজন আমাৰ ভাইটি আৰু দুজন ভাইটিৰ লগৰ, সকলো NSত গৈ আছে দুজনে। সদায় দিন সিহঁতে ৰাইডিঙত বেছিভাগ ৰাইডিং কৰে, ভাইটি সকলো দুইজনে। আৰু ৰাইডিং কৰি সিহঁতে বহুত ভাল পায়। সিহঁতৰো ৰাইডিঙৰ কিছুমান ক্লিপবোৰ দি থাকে হোৱাটছআপ, ফেচবুক, টুইটাৰ, মেছেঞ্জাৰবোৰত, আপোনালোকে চাব পাৰে। আৰু ভাইটিৰ লগৰ এজনো এটা ইউটিউব চেনেল আছে, মইতো ইউটিউবতো উঠালে আৰু ময়ো ইউটিউবতো উঠালিছোঁ। গোটেইখিনি আমি ৰাইডিঙতে গৈ আছোঁ 10 কিলো ওপৰতে। চাওঁচোন কিমানলৈকে সামৰ্থ্য হয় দেখাবলৈ আপোনালোকক। নিশ্চয় আপোনালোকে চাই ভাল পাব। ৰাইডিং সকলো মানুহেতো ৰৈ আহি নাই পোৱা, মেক্সিমাম মানুহেহে আহিছে, মেক্সিমাম মানুহটো আহি নাই পোৱা। সকলোৱে ৰয়িংখন ভালকৈ দেখি পোৱা নাই, পাহাৰ দেখি পোৱা নাই। সকলো মানুহে ঘৰ নিজৰ ব্যস্ততাৰ মাজতেতো বাহিৰলৈ যাবলৈ সময় বা নোলায়গৈ। সেইকাৰণে আমি ইউটিউবতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিমান পাৰোঁ। আপোনালোকে পাহাৰৰ গছ গছনিৰ পৰা যিখিনি অক্সিজেন পোৱা যায় ন, ইমানেই কোমল, ইমানেই ভাল আৰু ইমানেই ভাল লাগিছে অক্সিজেনবোৰ। পাহাৰত গছ গছনি বেছি আছে, অক্সিজেন বহুত পোৱা গৈছে আৰু অক্সিজেন লেভেলটো বহুত হাই আছে পাহাৰত। আৰু ইমানেই ভাল লাগিছে, আহি ভাল লাগিছে আৰু হাৱা খায়ো ভাল লাগিছে। আপোনালোকে বাইকত আহিলে অনুভৱ কৰিব পাৰিব চাগে। আহক কেতিয়াবা বাইকত হেণ্ডেলৰ লগত যিখন পতাকা লগাই থৈ দি আছে ন, চবচোন এনেকুৱা হিলিছে, এনেকুৱা ফাট মাৰিছে বতাহৰ কোবত। আৰু তাৰ বেগটোৰ পিছফালে এখন পতাকাৰ বেগটোতে সুমিয়াই থৈছে, সেইখনো বহুত হিলে, বহুত স্পীড মাৰে। বলা বহুত আৰু স্পীড বলা, এডোখৰত অকণ পাৰিবা, গাড়ী ঘূৰা নাই। ভাইটিয়ে গোটেই মাথাৰ পৰা হাতৰ পৰা ভৰিলৈকে পূৰা ছেটগাৰ্ড লগাই লৈছে। ছেটগাৰ্ড একদম ছেফটি যিমান ল'ব লাগে এজন বাইকাৰ বা বাইকৰ চলাওঁতে, তেনেকৈ ছেটগাৰ্ড লগাই পিনে ভাইটিয়ে গৈছে। আৰু বহুত ধুনীয়াকৈ এটা লিমিটত চলাইছে, সিমান স্পীড যোৱা নাই, সিমান লাহেকৈ যোৱা নাই। বল আগত গৈ থাক, মই পিছত গৈ আছোঁ। বল। পাহাৰৰ টাৰ্ণিংবোৰ যেনেকুৱাহে চিঞৰ উৰি যাওঁ কৰে, যেনেকুৱা টাৰ্ণিং বনাইছে সেই টাৰ্ণিঙত মানে গাড়ী আগৰ পৰা আহিছে চিঞৰ উৰি যাওঁ কৰে। আৰু টাৰ্ণিংবোৰ চৰকাৰে চাই মেলি বনাইছে, যিমান স্পীড গ'লেও বা যিমান লিমিট হ'লেও টাৰ্ণিঙত কৰিবলৈ চান্স নাথাকে, ইমান ধুনীয়াকৈ পৰিপাটিকৈ বনাইছে। আৰু ভিতৰতো ইমানতে বেছি দীঘল নকৰোঁ, ইমানৰ পৰা সামৰণি মাৰিব বিচাৰিছোঁ। আৰু শদিয়াৰ এখন পাৰ্ক দেখাইছোঁ আপোনালোকে চাওকচোন। শদিয়াত এখন নাৰ্চাৰী আছে ফুলৰ গছ গছনি। আপোনালোকে ফুল বা গছ গছনি লাগে ক'লে পাই যাব এই নাৰ্চাৰীখনত। আপোনালোকে যদি লাগে এই নাৰ্চাৰীখন আহিব পাৰে, শদিয়াত আছে। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি